হেল্ল' এভৰিৱান, আজি মই এটা ধুনীয়া টেষ্টি ৰেচিপি বনাব লৈছোঁ। এইটো হৈছে মাছৰুমৰ কাৰী। মানে আপোনালোককো ৰেচিপিটো দেখাওঁ বুলি ভাবিছোঁ, তো বলকচোন মোৰ লগত। এইখিনি হৈছে মোৰ মাছৰুম আৰু আলু। মই এনেকৈ টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ। মাছৰুমখিনিও ধুনীয়াকৈ চাফাকৈ ধুই লৈছোঁ। ধুই পেলাই এনেকৈ কাটি লৈছোঁ জোখমতে। আৰু এয়া মোক পিঁয়াজ লাগিব, মই 2টা পিঁয়াজ লৈছোঁ। আপোনালোকেও ল'ব সেনেকৈ নিজৰ জোখমতে ল'ব। আৰু এয়া মই বিলাহী লৈছোঁ 2টা, আৰু আদা, নহৰু আৰু কেঁচা জলকীয়া লৈছোঁ। জ্বলাটো নিজৰ জোখমতে দিব, মই অলপ জ্বলা বেছিকৈ দিছোঁ, অলপ ভাল লাগিব খাই। আৰু এতিয়া মই কেৰাহীখন পাতি লৈছোঁ। কেৰাহীটো গৰম হ'লে ইয়াতে মই তেল দিছোঁ। এয়া জোখমতে মই তেল দিছোঁ। এতিয়া ইয়াতে তেলত পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অলপমান ৰঙচুৱা হ'লে মই ইয়াতে এয়া গোটা জিৰা দিছোঁ কেইটামান, আৰু এইখিনি আদা, নহৰু আৰু কেঁচা জলকীয়াখিনিও একেলগে দি দিছোঁ। দি পেলাই এতিয়া মই এই বিলাহীখিনি দি দিলোঁ ইয়াতে ধুনীয়াকৈ। বিলাহীখিনি অলপমান ভাজি ল'ম। বিলাহীখিনি অলপমান গলিবলৈ দিম। তাৰে পিছতে মই মাছৰুম আৰু আলুখিনি একেলগে দি দিছোঁ। এইখিনিও এতিয়া ধুনীয়াকৈ ভাজি ল'ম, নিমখ হালধি জোখমতে দি পেলাই। এয়া দেখিছেনে, মোৰ অলপমান পানীখিনি শুহিছে, আৰু মাছৰুমৰ পৰা অলপ পানী ওলায়, পানীটো শুহিছে। এতিয়া মই অলপমান ইয়াতে পানী দিছোঁ, বেছি পানী নিদিব, অলপমান দিলেই হ'ব। আৰু এইখিনি মোৰ মাছৰুম ৰেডি হৈ গ'ল। আপোনালোকে মানে জোল নোহোৱাকৈও খাব পাৰে, গ্ৰেভি টাইপতো খাব পাৰে। আমি এনেকৈয়ে বনাইছোঁ এতিয়া আজি, আৰু লগতে অলপ দালি আছে। এইখিনি আৰু এতিয়া চাওঁচোন কেনেকুৱা হৈছে, অলপ খাই চাওঁ। দেখিছেনে, বৰ ধুনীয়া হৈছে, কালাৰটোও ধুনীয়া হৈছে আৰু খাবলৈ বহুত ধুনীয়া হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰিব, নিশ্চয় ভাল।